নমস্কাৰ। আজি ৰিবন এম্ব্ৰইডাৰী ৰৈ যোৱা ভিডিঅ'টোৰ শেষৰ অংশটো লৈ আনিছোঁ আৰু এই ফুলটোৰ মাজৰ অংশটো কেনেকৈ কৰিছোঁ মানে মই পিছত ভিডিঅ'ত দিম বুলি কৈছিলোঁ আৰু দিয়া হোৱা নাছিলে। আৰু আপোনালোকৰ খবৰ বাৰু ভালনে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আৰু আজি বলক এইটো দেখাওঁ কেনেকৈ কৰিছোঁ বলক। আৰু এয়া চাওক, মই আধা কৰি ৰাখিছোঁ এয়া বাকীখিনি মাজৰ অংশৰ, আৰু বাকী এতিয়া যেনেকৈ দেখাই আছোঁ আপোনালোকক মই তেনেকৈয়ে কৰিছোঁ। আৰু এতিয়া চাই থাকক আপোনালোকে মই কেনেকৈ এয়া ভিতৰবোৰ কৰিছোঁ। এইবোৰ এটা এটা গুটি টাইপ, মানে বহুত টাইম লাগি যায় এটা এটা এনেকৈ কৰি থাকোঁতে। মাজৰখিনি মোৰ বহুত সময় লৈছে আৰু কিন্তু দেখাত বহুত ধুনীয়া হয়। আৰু ভিডিঅ'টো বহুত দিনৰ মূৰত আজি লৈ আনিছোঁ আৰু সকলোৱে চাব বুলি আশা ৰাখিলোঁ, যিহেতু বেছি দীঘলীয়া ভিডিঅ' অনা নাই। ভিডিঅ'টো চুটিকৈ লৈ আনিছোঁ আৰু বেলেগ বাৰু একো দেখুৱাও নাই। ইয়াৰে মাজৰখিনি কেনেকৈ কৰিছোঁ সেইখিনিয়ে লৈ আনিছোঁ, তাৰ কাৰণেও ছুটি হৈছে দিয়কচোন। আৰু ভিডিঅ'টো বহুত আগতেই দিম বুলি ভাবিছিলোঁ, কিন্তু দুদিনমান মই বেলেগ কামত ব্যস্ত আছিলোঁ, তাৰপিছত দিয়া হোৱা নাই। তাৰপিছত আৰুতো জানেই আপোনালোকে দেশৰ পৰিস্থিতি কেনেকুৱা, আৰু তেনেকৈ দিব মন নাছিল, মনবোৰ মানে ভাল লাগি থকা নাই, আৰু তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই বহুত দিনৰ মূৰত। আজি আকৌ এই ভিডিঅ'টো ভাবিলোঁ দিয়ে দিওঁ, আৰু আপোনালোকে চাই থাকক মই গুটি গুটিকেইটা কেনেকৈ দিছোঁ। এনেকৈ তলৰ পৰা ওলাই আনি এটা পাক বা দুটা পাক দি দিব পাৰে আপোনালোকে। মই এটা পাক দিয়ে গোটেইবোৰ কৰিছোঁ গুটি গুটি, আৰু এনেকৈ মানে ৰিবনডাল টানকৈ ধৰি মানে টানকৈ ধৰি বেছিটো এনেকৈ সোমোৱাই টানি লৈ যাব, তেতিয়া মানে গুটি গুটিকেইটা দেখাত ধুনীয়া হয় বহুত। আৰু এইবোৰ কৰিব মানে বহুত বেছি আগ্ৰহ আৰু ধৈৰ্য লাগিব, আৰু তেতিয়াহে মানে কৰিব পাৰি। ইমান টাইম গুচি গৈছে নহয় মোৰ মানে গুটি গুটি। আৰু আপোনালোকে ভিডিঅ'টোত হয়তো দেখিছে সৰু সৰু মানে অলপ কৰা দেখিছে, দেখা যেন লাগিছে, কিন্তু অলপ নহয় মানে মোৰ ফুলটো বহুত ডাঙৰকৈ বনাইছিলোঁ, আৰু এই তাৰে মাজৰ অংশটো বহুত ডাঙৰ হৈছে, আৰু গুটি গুটিবোৰো তাৰ কাৰণে বহুত বেছি দিব লগা হৈছে, আৰু তেনেকৈ টাইমো বহুত বেছি গৈছে দিয়কচোন। আৰু ধৈৰ্য ধৰি মই কৰি আছোঁ গোটেইখিনি, আৰু কৰি কৰি লাষ্টত গোটেই ফুলটো হোৱাৰ পিছত ইমান ধুনীয়া লাগিছে। তাৰপিছত আৰু কষ্টখিনি নোহোৱা হৈ গৈছে, আৰু দেখি ভাল লাগিছে, যিহেতু ফুলটো বহুত বেছি আগ্ৰহেৰে কৰিছিলোঁ ধুনীয়া দেখা হ'বৰ কাৰণে। মানে ফাৰ্ষ্ট টাইম মই এনেকৈ কৰিছোঁ বেলি ফুল, আৰু তাৰ কাৰণে মই ৰিবনো মই আনিছিলোঁ ঠিক মিলাই, কিন্তু কাপোৰখনে মানে গোলপীয়া কালাৰত কৰিলোঁ, তাৰ কাৰণে এই মাজৰ অংশটো সিমান ফুটি নুঠিল। আৰু বেলেগ কাপোৰত যদি বগা বা বেলেগ তেনেকুৱা কাপোৰত যদি কৰিলোঁ হয় বহুত বেছি ধুনীয়া লাগিল হয়। মাজৰ অংশটো মানে এতিয়া গোলপীয়া যিহেতু কাপোৰখন মোৰ, তাৰ কাৰণে একে একে দেখি, কিন্তু মাজৰ অংশটো যিটো ৰিবনেৰে দিছোঁ সেইটো অলপমান বেলেগ গোলপীয়া কালাৰ তেনেকুৱা, বা ৰঙাও নহয়, ৰঙাতকৈ অলপমান ডাৰ্ক। আৰু এয়া হোৱাৰ পিছত দেখিছেনে ইমান ধুনীয়া লাগিছে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল দিয়ক, আজিলৈ এৰিছোঁ, বাই।